Question number 1. তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? So answer হৈছে B. কালিকা পুৰাণ. Question number 2. অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? So answer হৈছে number B. বৰ্মন বংশ. Question number 3. অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি? So answer হৈছে option number A. 4টা যুগত বিভক্ত কৰিব পাৰি. Question number 4. প্ৰাক জ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? So answer হৈছে option number C. মহিৰাংগ দানৱ. Question number 5. মহিৰাংগ দানৱৰ বংশৰ নাম কি আছিল? So answer হৈছে option number A. দানৱ বংশ. Question number 6. দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? So option number D. মহিৰাংগ দানৱ. Question number 7. দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? So answer হৈছে number B. ঘটকাসুৰ. Question number 8. ঘটকাসুৰক কোনে হত্যা কৰিছিল? So answer হৈছে option number A. নৰকাসুৰ. Question number 9. কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? So answer হৈছে option number B. ভগদত্ত. Question number 10. ভগদত্ত কোন আছিল? So answer হৈছে option number A. ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল. Question number 11. প্ৰাক জ্যোতিষৰ আদিম শাসকসকল কোনটো বংশৰ আছিল? So answer হৈছে option number B. দানৱ বংশৰ. Question number 12. কামৰূপ ৰাজ্যৰ কোনগৰাকী ৰাজকুমাৰীয়ে কাশ্মীৰৰ গৌৰৱ বংশৰ ৰজা মেঘবাহনক বিয়া কৰাইছিল? So answer হৈছে option number C. অমৃতপ্ৰভা. Question number 13. কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল? So answer হৈছে option number A. পৃথু. Question number 14. অসমৰ প্ৰথম ৰজা কোন আছিল? So answer হৈছে option number A. চুকাফা. Question number 15. চিলাৰায় আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল? So answer হৈছে option number A. 1563 AD. Question number 16. ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় কেতিয়া গঠন হৈছিল? So answer হৈছে option number B. 1937. Question number 17. আহোমৰ ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল মিৰ্জুমলাই? So answer হৈছে option number A. মাৰ্চৰ 1662. Question number 18. ঘিলাঝাৰীঘাট সন্ধি স্বাক্ষৰিত হৈছিল? Option number A. জানুৱাৰী 1663. Question number 19. ঘিলাঝাৰীঘাটৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? So answer option C. মিৰ্জুমলা আৰু আহোম কিং. Question number 20. প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? So answer হৈছে option number A. ধৰিত্ৰী. Question number 21. পাল বংশৰ প্ৰথম ৰজা কোন আছিল? So answer হৈছে option D. ব্ৰহ্মপাল. Question number 22. কামৰূপ ৰাজ্যৰ কোনজন ৰজা মহাৰাজাধিৰাজ নামেৰে পৰিচিত আছিল? So answer হৈছে option number A. পুষ্য বৰ্মন. Question number 23. কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? So answer হৈছে option number B. ভাস্কৰ বৰ্মন. Question number 24. হিউৱেন চাঙৰ মতে কামৰূপ ৰাজ্যত পূব ভাৰতৰ অভিজাত ৰজা কোন আছিল? So answer হৈছে option number B. ভাস্কৰ বৰ্মন. Question number 25. কোন শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰিছিল? So answer হৈছে option number A. 6ষ্ঠ শতিকা. Question number 26. বৰ্মন বংশৰ আগৰ কোনটো বংশ? So answer হৈছে option number A. ভৈম বংশ. Question number 27. কোন বছৰত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? So answer হৈছে option number A. 640 খ্ৰীষ্টাব্দ. Question number 28. বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? So answer হৈছে option number C. পুষ্য বৰ্মন. Question number 29. অসমৰ আদিম ঐতিহাসিক বংশ আছিল? Answer হৈছে option number B. বৰ্মন বংশ. কোনখন পুৰাণ অসমত ৰচিত হৈছিল?
So answer হৈছে অপশ্যন নাম্বাৰ এ কালিকা পুৰাণ Question number 31 প্ৰাচীন চহৰ বেংমৰা বৰ্তমান নামেৰে জনাজাত So answer হৈছে অপশ্যন নাম্বাৰ সি তিনিচুকীয়া Question number 32 ভগদত্তৰ হাতীটোৰ নাম কি আছিল So answer হৈছে অপশ্যন নাম্বাৰ এ সুপ্ৰতীক Question number 33 বান ৰজাৰ পিতৃ কোন আছিল So answer হৈছে অপশ্যন নাম্বাৰ এ বলি Question number 34 হিউৱেন চাঙৰ কোনখন কিতাপত কামৰূপৰ বিষয়ে উল্লেখ আছে So answer হৈছে অপশ্যন নাম্বাৰ এ CUK Question number 35 চান্দ সদাগৰ চৰিত্ৰটো কোনটো কাহিনীত পোৱা যায় So answer হৈছে অপশ্যন নাম্বাৰ সি বেহুলা Question number 36 কোন সময়ত যোগিনী তন্ত্ৰ ৰচনা কৰা হৈছিল So answer হৈছে অপশ্যন নাম্বাৰ এ চতুৰ্দশ শতিকা Question number 37 বান ৰজাৰ কন্যাৰ নাম কি আছিল So answer হৈছে অপশ্যন নাম্বাৰ এ উষা Question number 38 নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল So answer হৈছে অপশ্যন নাম্বাৰ ডি ভৈম বংশ Question number 39 অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি সাধাৰণ শিলালিপি কোন বংশৰ So answer হৈছে অপশ্যন নাম্বাৰ সি কোচ বংশৰ Question number 40 পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল So answer হৈছে অপশ্যন নাম্বাৰ ডি ব্ৰহ্মপাল